নিৰ্বাচনৰ সময়ত লৈ গৈছিলোঁ। 1 লাখ নিবনুৱা যুৱক যুৱতীক কৰ্মসংস্থাপন, অৰুণোদয় আঁচনিক এক নতুন মাত্ৰা প্ৰদান, মাইক্ৰ' ফাইনেন্সৰ ঋণৰ দুৰ্ব্যৱহাৰ আৰু ঋণৰ পৰা মুক্ত কৰাকে আদি কৰি কেইবাটাও প্ৰতিশ্ৰুতি আমি অসমৰ জনসাধাৰণৰ মাজত দাঙি ধৰিছিলোঁ। নিৰ্ধাৰিত সময়ৰ মাজত যাতে এই প্ৰতিশ্ৰুতিবোৰ আমি পালন কৰিব পাৰোঁ তাৰ বাবেও আমি নিশ্চিতভাৱে ব্যৱস্থা ল'ম আৰু আমি সময়ে সময়ে লৈ থকা সিদ্ধান্তসমূহ আপোনালোকক আমি অৱগত কৰিম। কোভিড পৰিৱেশ, আমাৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি আৰু ইয়াৰ লগে লগে এখন বানমুক্ত অসমৰ, ফ্লাড ফ্ৰী আসাম, বানমুক্ত অসমৰ সপোনৰ কথাও আমি নিৰ্বাচনৰ সময়ত ৰাইজৰ আগত দাঙি ধৰিছিলোঁ। এই গোটেই দিশবিলাক কালিৰে পৰা আলোচনা কৰি নিৰ্ধাৰিত সময় সীমা সন্মুখত ৰাখি আমি আমাৰ কামত আগবাঢ়ি যাম।